हेलो फ्रेंड्स मैं प्रणीता आपनालोकলৈ এটা নতুন ভিডিও লৈ আহিছো। আজি মোৰ কোৱাৰ্টাৰটো চেঞ্জ হৈ আছে আৰু কোৱাৰ্টাৰৰ যিবিলাক বস্তু আছে সবখিনি বস্তু আমাৰ আজি পেকিং হৈ গাড়ীত যাব। মই আজি মানে নতুন কোৱাৰ্টাৰ এটাত শিফট হ'ম। এইটো কোৱাৰ্টাৰ মই খালি কৰি দিম। মই যেতিয়া মানে এইটো কোৱাৰ্টাৰত আহিছিলো তেতিয়া মানে ইমাৰ্জেন্সি মোক কোৱাৰ্টাৰ লাগিছিল কাৰণে মই এটো কোৱাৰ্টাৰত আহিব লগা হৈছে মোৰ আৰু এটো কোৱাৰ্টাৰ ইমান বেছি ভাল নহয়। মই তেতিয়া ইমাৰ্জেন্সি কাৰণত মই ইয়াতে শিফট হৈছিলো। এতিয়া মই বেলেগ এটা ভাল কোৱাৰ্টাৰত গৈ আছো, তাত শিফট হ'ম। মই মানে কিছু সময়ৰ কাৰণে এটো কোৱাৰ্টাৰত আহিছিলো। এতিয়া মানে মোৰ বস্তুখিনি গোটেই গাড়ীত পেকিং হৈ গ'ল আৰু পেকিং হোৱাৰ পিছত এতিয়া মানে যোৱাৰ টাইমত বহুত বেয়া লাগে কাৰণ কেমামান থাকিলো নহয় ইয়াতে এটা মানে কি হৈ গ'ল মৰম লগা হৈ গ'ল। যিমানে কোৱাৰ্টাৰটো বেয়া নহওক কিয় ইয়াতে মানে কিছুদিন থাকাৰ পিছত এটা মানে কি হৈ যায় মানে ওচৰৰ পাজৰৰ মানুহবিলাকৰ লগতো তো মানে ভাল ৰিলেশ্যন হৈ যায়। মোৰ যেটো ব্লকত আছিল আৰু বহুত ফ্যামিলি আছে, এখাতে বহুত টাইমৰ পৰা আছে আৰু মই যেতিয়াৰ পৰা আহিছো এখাতৰ লগত ভাল মানে কথা বতৰা হৈ আছিল। সেই কাৰণে মানে এতে এৰি যোৱাৰ টাইমত নহয় বহুত বেয়া লাগিছে মোৰ মানে বহুত মোৰ মানে চকু পানী ওলাই আহিছিল। এতিয়া মই মানে যাম আৰু কোৱাৰ্টাৰটো এৰি কিনে যোৱাৰ আগত মই এইটো ভিডিও বনাইছিলো মানে বাই কৰি আছো আৰু কোৱাৰ্টাৰটো ভালকে চাই আছো যেহেতু আজি মই খালি কৰি চাবিটো দি দিম। আৰু মানে এইটো সময়ত মানে কি হৈছে মোৰ হাজবেণ্ডে কোৰ্সৰ কাৰণে বাহিৰত গৈ আছে কিছু টাইমৰ কাৰণে 2 মাহ কাৰণে গৈ আছিল। সেই কাৰণে মানে কোৱাৰ্টাৰটো মানে খালি কৰিব লগা হৈছিল মোৰ মানে যোৱাৰ আগতে এটা ভাল কোৱাৰ্টাৰত শিফট হৈ কিনে থৈ কিনে তাৰ পিছত যাব। তাৰ পিছত মই অকলেও থাকিব লাগিব সেইটো মানে এটা টেনচন আছিল। সেই কাৰণে মানে বহুত মানে দুখ লাগিছিল আৰু পিছে নেক্সট ভিডিওত লগ পাম। বাই বাই।